সকলোকে ৮০ সংখ্যক যি স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। অঞ্চলৰ ৰাইজৰ লগতে অসম ভাৰতবৰ্ষৰ ৰাইজক শুভকামনা জনাইছোঁ। লগতে বিষয়ববীয়াসকলৰ উদ্যোগতে এখন সুন্দৰ পৰিৱেশ আজি ফুটবলৰ আপোনালোকে দেখা পাইছে। ইয়াতে আমাৰ যি খেলুৱৈ আমাৰ হৰিচৰণ নাৰ্জাৰীৰ দৰে খেলুৱৈসকলো আহিছে ইয়াতে খেল প্ৰদৰ্শন কৰিবৰ কাৰণে। গতিকে আমাৰ BTC প্ৰধানগৰাকীয়ে সদায় এটা কথা কৈ আহিছে যে আমি যুৱ প্ৰজন্মক পঢ়া শুনাৰ লগতে এক্সট্ৰা কাৰিকুলাম মানে খেলাৰ প্ৰতি সাংস্কৃতিক দিশত সকলো দিশত আগবঢ়াই লৈ যাব লাগিব। আৰু সেই ক্ষেত্ৰত আমাৰ বনৰগাঁও ব্লকে এটা নিদৰ্শন দেখুৱাইছে যে আমি অকল মুখেৰে নহয় আমি হাতে কামে কৰি দেখুৱাব লাগিব। গতিকে সেই ক্ষেত্ৰত মই তেওঁলোকক সহযোগিতা কৰিছোঁ। আগন্তুক দিনত আজি মই ঘোষণা কৰিছোঁ ইতিমধ্যে ছেপ্টেম্বৰ মাহত আমি যিহেতু বাওঁসুঙুৰিৰ এটা নতুন সমষ্টি আপোনালোকে জানে আৰু মই তাৰে প্ৰথম বিধায়ক। গতিকে আমি সন্মানীয় MCLA সকলৰ লগত আলোচনা কৰি আমি MLA কাপ বাওঁসুঙুৰি MLA কাপ এটা নতুন টুৰ্ণামেণ্ট আমি আৰম্ভ কৰিম এইবেলিৰ পৰাই। আমাৰ 9টা ব্লক আছে বাওঁসুঙুৰি আণ্ডাৰত 9টা ব্লক আমি একেলগে আলোচনা কৰি ছেপ্টেম্বৰ মাহৰ পৰাই আমি প্ৰতি বছৰে বাওঁসুঙুৰি MLA কাপ আৰম্ভ কৰিম আৰু মই তাতে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমি সঁচা অৰ্থত BTC প্ৰধানগৰাকীয়ে যি কথা কৈছে যে যুৱ প্ৰজন্মক আমি খেলৰ প্ৰতি আকৃষ্ট কৰিম, আমি আগন্তুক দিনবিলাকত সাংস্কৃতিক দিশত আগবঢ়াই লৈ যাম, শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই লৈ যাম, সেই কামটো আমি হাতে কামে কৰিম। তাৰ লগে লগে অহাবেলিৰ পৰা আমাৰ বাওঁসুঙুৰি সমষ্টিৰ অন্তৰ্গত প্ৰতিটো VCDC ব্লকত আমি খেলৰ যি কৰ্মশালা আমি সাংস্কৃতিক ক্ষেত্ৰতো মই যোৱা কেইদিনমান আগতে ঘোষণা কৰিছিলোঁ যে অহাবেলি আমি বাগুৰুম্বা নৃত্য, কোচ ৰাজবংশী জনগোষ্ঠীৰ কুচান নৃত্য, ৰাভাসকলৰ নৃত্য, আমি বিহু নৃত্য আমি কৰ্মশালা আয়োজন কৰিম। ঠিক একেদৰে প্ৰতিটো ব্লকতে অহাবেলিৰ পৰা আমি ফুটবলৰ যি কোচিঙৰ ব্যৱস্থাপনা কৰিম। গতিকে এই ক্ষেত্ৰত মই ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু আগন্তুক দিনত যুৱ প্ৰজন্মক আগবঢ়াই লৈ গৈ BTC তথা অসমৰ কাৰণে যি কাম কৰিব লাগে আমি সেই কাম নিশ্চয় কৰি যাম।